Hi friends, welcome to my YouTube channel Defense in Assamese. আমি ইয়াত ডিফেন্স সম্বন্ধীয় যিকোনো আপডেটৰ সম্পৰ্কে আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ভাৰতীয় বিমান বাহক বা এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ বিষয়ে। यदि लक्ष्य दुरंत है, यात्राएं दिगंत है, समंदर और चुनौतियां अनंत है, भारत का उत्तर है विक्रांत। এয়াৰক্ৰাফ্ট কেৰিয়াৰ হ'ল নৌসেনাৰ এক যুদ্ধ জাহাজ যাক যুদ্ধৰ সময়ত প্ৰয়োগ কৰা হয়। ইয়াৰ বিশেষত্ব এয়ে যে ই বহু যুদ্ধ বিমান হেলিকপ্টাৰ আদিক লগত লৈ যাব পাৰে। ইয়াৰ ওপৰতে যুঁজাৰ বিমান হেলিকপ্টাৰ আদিয়ে টেক অফ আৰু লেণ্ডিং কৰিব পাৰে। ই এক সাগৰত সাঁতুৰি থকা এয়াৰপৰ্টৰ নিচিনা যি দেশৰ সীমাৰ পৰা বহু শ কিলোমিটাৰ আঁতৰত গৈ এক মিলিটাৰী বেছ তৈয়াৰ কৰিব পাৰে। ইয়াত হাজাৰ হাজাৰ লোকে মাহ মাহ ধৰি খাব পৰাকৈ খাদ্য পানীৰ লগতে খেল জিম মেডিকেল আদিৰ সুবিধা আছে। বৰ্তমানলৈকে ভাৰতীয় নৌসেনাৰ হাতত দুখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ আছে। সেইকেইখন হৈছে INS বিক্ৰমাদিত্য আৰু INS বিক্ৰান্ত। ইয়াৰ উপৰিও INS বিশাল নামৰ আন এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ নিৰ্মাণ কৰি থকা হৈছে। এতিয়া জানো আহক ভাৰতীয় এই এয়াৰক্ৰাফ্ট কেৰিয়াৰ কেইখন কিমান শক্তিশালী। প্ৰথমে আমি আলোচনা কৰিবলৈ লৈছোঁ INS বিক্ৰমাদিত্যৰ বিষয়ে। INS বিক্ৰমাদিত্য ভাৰতীয় নৌসেনাৰ এখন ৰাছিয়াত নিৰ্মিত অন্যতম এয়াৰক্ৰাফ্ট কেৰিয়াৰ যাক ভাৰতীয় সেনাত 2013 চনত সংযোগ কৰা হৈছিল। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখনৰ ওজন হৈছে 45,400 টন, যি 248 মিটাৰ দীঘল, 60 মিটাৰ বহল আৰু 60 মিটাৰ ওখ। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন 22 মহলীয়া আৰু 110 জন অফিচাৰসহ 1500 চেলাৰ্ছ ইয়াত থাকিব পাৰে। ই প্ৰায় 40খন যুঁজাৰ বিমান আৰু হেলিকপ্টাৰ কঢ়িয়াই লৈ 25,000 কিলোমিটাৰ দূৰ অতিক্ৰম কৰিব পাৰে। ইয়াৰ লগত কলকাতা শাৰীৰ ডেষ্ট্ৰয়াৰ, শিৱালিক আৰু লবাৰ ক্লাছৰ ফ্ৰিগেট, কমোটা ক্লাছৰ এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ কাৰ্ভেট থাকে। ইয়াক জাইৰৰ ৰাডাৰৰ জৰিয়তে লেছ কৰা হৈছে, যি 1500 কিলোমিটাৰলৈকে যিকোনো বস্তুকে ডিটেক্ট কৰিব পাৰে। এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ ভাৰতীয় নৌসেনাৰ আন এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ INS বিক্ৰান্তৰ বিষয়ে। INS বিক্ৰান্ত হ'ল প্ৰথমখন ভাৰতৰ নিৰ্মিত স্বদেশী এয়াৰক্ৰাফ্ট কেৰিয়াৰ। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন নিৰ্মাণ কৰিবলৈ 22,000 কৰোৰ টকা খৰচ হৈছিল। 2013 চনৰ পৰা 2022 চনৰ ভিতৰত এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন তৈয়াৰ কৰা হৈছিল। ইয়াক ক্ষমতা প্ৰদান কৰে জেনেৰেল ইলেক্ট্ৰিক্সৰ দ্বাৰা নিৰ্মিত 4টা LM2500 গেছ টাৰ্বাইন ইঞ্জিনে, যি 1,11,000 হৰ্চ পাৱাৰ ক্ষমতা প্ৰদান কৰিব পাৰে। OCPR লিমিটেডৰ দ্বাৰা তৈয়াৰ কৰা এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন 160 ফুট দীঘল, 203 ফুট বহল আৰু 84 ফুট ওখ। INS বিক্ৰান্তে প্ৰায় 2.5 একৰ ঠাই আগুৰি থাকে। ঘণ্টাত 52 কিলোমিটাৰকৈ ই প্ৰায় 15,000 কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে। 14 মহলীয়া এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখনত 23খতকৈ বেছি কোঠা আছে, য'ত 17শতকৈ অধিক সৈনিক থাকিব পৰা ব্যৱস্থা আছে। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখনৰ বিশেষত্ব এয়ে যে ইয়াত আমেৰিকান, ৰুচী, ব্ৰিটেইনী আৰু ভাৰতীয় বিমান একেলগে দেখিবলৈ পোৱা যায়। ইয়াত 16খন বিচনাযুক্ত এখন চিকিৎসালয় আছে, য'ত ICU থিয়েটাৰ আৰু এটা CT স্কেনাৰ আছে। তদুপৰি 1700 সৈনিকৰ বাবে খাদ্য প্ৰস্তুত কৰিবৰ বাবে এটা ৰাজধানীশাল আছে। এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ ভাৰতীয় নৌসেনাৰ বাবে বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা INS বিশালৰ বিষয়ে। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন INS বিক্ৰান্ততকৈ প্ৰায় 45% বেছি ডাঙৰ, যাক কোচিন চিপিয়াৰ লিমিটেডে তৈয়াৰ কৰি আছে। এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন প্ৰায় 65 মিটাৰ বহল, 60 মিটাৰ ওখ আৰু 284 মিটাৰ দীঘল। ই প্ৰায় 55খন যুঁজাৰ বিমান লৈ 55 কিলোমিটাৰ বেগত যাব পাৰিব। তদুপৰি ইয়াত 23,000 ক্ৰু মেম্বাৰ থাকিব পৰা ব্যৱস্থা আছে। 2030 চনৰ ভিতৰত ইয়াক ভাৰতীয় সেনাত যোগ কৰাৰ সম্ভাৱনা আছে। এনেধৰণৰ ডিফেন্স সম্বন্ধীয় খবৰ পাই থাকিবৰ বাবে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।